সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি আমাৰ গাঁৱৰ এটা সৰুকৈ এটা সুন্দৰ পৰিৱেশ এটা মই দেখাব চেষ্টা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি বৌৱাৰ ফাৰ্ম এখন চাব যাম এতিয়া। ইয়াতে বহুত বছৰ হ'ল, 5 বছৰমান হৈছে চাগে। বহুত ধুনীয়াকৈ ইয়াতে হাঁহ, পাৰ, মুৰ্গী, ছাগলী সকলোখিনিয়ে আছে আৰু বহুত ডাঙৰ এৰিয়া হয়। সকলোখিনি আপোনালোকক দেখাম আৰু কুকুৰ এটা আছে, কুকুৰটো বহুত ভুকি আছে। য'লৈ যাম আৰু চাম, আপোনালোকক দেখাম। ময়ো আহি পোৱা নাই বহুত দিন। বুজিছেনে? এই মুৰ্গীবিলাক ইয়াৰে পৰা আছে, চকীবিলাক ইয়াতে আছে, মুৰ্গীবিলাক ইয়াতে আছে, এই ভাষাই আছে, এইখিনিয়ে ইয়াতে আছে। এতিয়া আমি চাব যাম। ফাৰ্ম ইয়াতে চব আছে, গৰু, ছাগলী আৰু হাঁহ, পাৰ বহুত ইয়াতে আছে। আৰু মুৰ্গীবিলাক দাউৰি আছে। কিবা এটা কওঁ। পাৰবিলাক আছে। বাই বাই, টাটা। নহয়, ইয়াক নামখাৰী মাতো না, সেইকাৰণে ই আপচি বোলো ঘৰতে মোৰ নামটো মাতছি। খাই দে। Oh, good boy. Sabay itu apa? Oh, itu dah kalau tak pernah sih. Kita tu ঠিক ini sama. Iya. পাৰবিলাক এনেকৈ দিছে, কি ধুনীয়াকৈ পাৰবিলাক সোমাই যায়। দিলো নামাটোহে দিগদাৰ। মই মাজে মাজে আহিছোঁ যাতে ভাঙি নপৰোঁ। হয়, ছাগলীটো খুন্দাব নেকি? এই ৰঙা মাতা। আহি গ'ল, আহি গ'ল। সেইয়া চব আহি গৈছে। বা এইকেইটা মানে লগে পাটনাৰ হৈ গৈছে। বা বা কিটা উৰি আছে, সেইটো লিডাৰ ইয়াৰে। এইটো 5 কেজি মান হ'ব কিজানি এইটো। হে, এইটো মানে এইকেইটা লিডাৰ। এই দুটা দেখিছেনে ৰাস্তা। আজি মানে বৰষুণ দিছিলে যে, সেইকাৰণে ৰাস্তাটো বহুত বেয়া হৈ গৈছে।
আগতে আমি এইখিনিত বহুত মাছ মাৰিছিলোঁ, এইবিলাকত মাছ মাৰিছিলোঁ। আৰু ইয়াতে এটা ধুনীয়া জাল এটা আছে, আগত আছে জানটো মই দেখাই আছোঁ অলপ আছে। এই জানটো জংঘল হৈ গৈছে এতিয়া। আৰু এইখন দলংখন কচলমূৰে যাব পাৰি। আৰু মানে এটা ভাল কি এইফালেদি গৈ কেনে একদম পূৰা আগতে মানে বাছবিলাক চলি থাকে, বাছত উঠি ডাইৰেক্ট গুৱাহাটী যাব পাৰি অলপমান। আৰু বহুত ডাঙৰ এটা পুখুৰী এটা আছে, পুখুৰীটোলৈকে যাম অলপ। আমাৰ গাঁৱৰ এটা ধুনীয়া সৌন্দৰ্য পৰিৱেশ এটা চাই লওক, এই দেখিছে ধুনীয়া। এয়া হৈছে আমাৰ গাঁৱৰ এটা ধুনীয়া, বহুত ধুনীয়া এটা সুন্দৰ পৰিৱেশ। কি ধুনীয়া এটা পৰিৱেশ, ৰাস্তাটোবিলাক দেখিছেনে কিমান ধুনীয়া এটা মানে মানে আহিলেই কিবা মনটো বহুত ভাল লাগি যায়, হয়নে? কিমান ধুনীয়া এটা পৰিৱেশ। খেতি পথাৰত মানুহবিলাকে এই খেতি এই ভুই ৰুই আছে, এইবিলাক বহুত ধুনীয়া। আৰু এইবিলাক ইফালে আপোনাৰ খেতি পথাৰ গোটেই হৈ গ'ল, এইফালে আপোনাৰ হৈ গ'ল গোটেইখিনি খেতি চেতি হৈ গ'ল, এতিয়া আপোনাৰ ভুই ৰোৱা হৈ গ'ল। মানে ক'ব গ'লে গাঁৱৰ পৰিৱেশটো বহুতেই বেছি ভাল লগা পৰিৱেশ এটা। আৰু গাঁৱত আহিলে কিবা এটা বহুতেই ভাল লাগে। আৰু মই বহুত নামত আহিলোঁ গাঁৱৰ ভাবিলোঁ কি গাঁৱৰ ভিডিঅ' এটা মানে বনাই কিনে চাওঁ আৰু এটা স্মৃতি হিচাপত। কাৰণ এইবিলাখন মানে এটা গাঁৱৰ স্মৃতি। সৰুতে এইবিলাকতে আমি ঘূৰি পাকি খেলে মানে ঘূৰি আহিছিলোঁ, ফুৰিছিলোঁ, মস্তি কৰিছিলোঁ। আৰু এতিয়া আমি এটা বহুত ধুনীয়া এটা পুখুৰী এটা চাব যাম, আৰু আমাৰ গাঁৱৰ ৰাস্তাবিলাক আপোনালোকক দেখাম। দোকানবিলাক বন্ধ আছে, ভাল লাগে চবতে। আৰু মাইকবাৰ মন্দিৰৰ পিছফালে এটা বহুত ধুনীয়া এটা পুখুৰী এটা আছে, যিটো পুখুৰীত আমি সৰুতে গা ধুইছিলোঁ পঢ়ি থাকোঁতে। আৰু সেই পুখুৰীটো হৈছে এই পুখুৰীটো, যিটো পুখুৰীত আমি গা ধুইছিলোঁ। সেই সময়ত যেতিয়া আমাৰ লেজাৰ দিছিলে, সেইখিনি সময়ত আমি ইয়াতে বহোঁ। আৰু মানে কি যেতিয়া লেজাৰ শেষ হ'ব, শেষ হোৱাৰ পাছত আৰু আমি ইয়াৰ পৰা গুচি যাব। আৰু কেতিয়াবা বেছিকৈ গৰম লাগিলে ইয়াতে কাপোৰ লৈ আহোঁ, আমি গামোচা লৈ আহোঁ আৰু ইয়াতে গা ধুওঁ। ইয়াতে বহুত ডাঙৰো মাছ আছে, গা ধুই কিনে কিবা সৰু কালত কিবা এটা মজাটোৱে বেলেগ, দেখিছেনে? আৰু ইয়াৰে যিটো এটা ভিউ, সেই ভিউটো বহুত ধুনীয়া। আপোনাৰ যেনেকৈ আপোনাৰ গুৱাহাটীত দীঘলী পুখুৰী আছে, আমাৰো ইয়াতে এইটো দীঘলী পুখুৰীৰ নিচিনাই আৰু বহুত ধুনীয়া সুন্দৰ পৰিৱেশ এটা। আজিৰ ভিডিঅ' এইখিনি আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ কাৰণে টাটা, বাই বাই।